নমস্কাৰ বন্ধুসকল, মই বিক্ৰম ফুকন শ্বুটিঙৰ বাবে আহিছিলোঁ হায়দৰাবাদ। কি হ'ল কিবা ষ্টুডিঅ' কি ৰামাজী নেকি? বন্ধা কি আছিলে ষ্টুডিঅ'টো? অঁ চৰি, ৰামোজী ফিল্ম চিটিত মানে শ্বুটিঙৰ কাৰণে আহিছিলোঁ। কিবা কি ফৌজিখন প্ৰভাস আছে। তো আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ আমি থকা হোটেলখনৰ আমাৰ ৰুমটো। সৰু ৰুম এই ধৰণৰ। এইটো একচুৱেলি মই বাথৰুমত সোমাইছিলোঁ মানে আইনাখন চাবৰ কাৰণে, নহ'লে মানে মিলাব পৰা নাছিলোঁ মোবাইলটো। সেইকাৰণে এয়া মোৰ লগত আহিছে মোৰ বৰুণ দা, এইখন মোৰ বেড। এনেই বোলো আপোনালোকক এবাৰ ৰুমটো দেখুৱাওঁ কেনেকুৱা ধৰণৰ আমাক সুবিধা দিছে। ডাঙৰ চিনেমাবিলাকৰ প্ৰডাকশ্যনবিলাক ভাল থাকে। আৰু কি হয়, চৰি এইটো জাঙিয়া লেতেৰা হৈ আছে মানে কি হয়, সুবিধাবিলাক দিয়ে ভাল প্ৰডাকশ্যন হ'লে মানে। গতিকে ইয়ালৈ শ্বুটিঙৰ কাৰণে আহিছিলোঁ। আজি কৰিলোঁ, বহুত কষ্ট হ'ল। এইখন হাত দুখন, চৰি এইখন হাত নহয়, এই বাওঁ হাতখন মানে এখন গাড়ীত মই ওলমি যাব লাগে, জীপ এখনত, পুৰণা জীপ। তো সেই জীপখনত ওলমি যাওঁতে ইমানেই কষ্ট পালোঁ নহয়, বুজাব নোৱাৰোঁ। এতিয়া অলপ আগতে আহিছোঁ, আহি ভাত খালোঁ। ভাত খাই এতিয়া খোৱাৰ আগতে বোলো এটা অকণমান ভিডিঅ' কৰি লওঁ, যাতে দেখুৱাব পাৰোঁ দৰ্শকসকলক। আৰু ক'বলগীয়া আজি বিশেষ একো নাই, টোপনি খুব ধৰিছে। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু এনেদৰেই কেতিয়াবা চিনেমা বা কেতিয়াবা জীৱনৰ বস্তুবিলাক আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। বাথৰুমটো এবাৰ চাই নি? পানী পৰি আছে ক'ৰবাত, কিবা ক্লিক কৰি আছে। টান নহয়, ঢিলা হ'ল নেকি হেৰি কৰিছে। বাৰু যি হওক, এইটো বাথৰুম, ধুনীয়া বাথৰুম। মোৰ ঘৰতে নাই ইমান ধুনীয়া বাথৰুম। শ্বুটিঙত ৰাতিপুৱাই গ'লোঁ 8টাতে। অঁ চৰি, ক'ত 8টাত? শ্বুটিঙলৈ গ'লোঁ 4টাত, উঠিলোঁ 3:30টাত, গ'লোঁ 4টাত। তাৰপিছতে মোৰ যিটো চিন আছিলে, এখন গাড়ীৰ ওপৰত যিহেতু, সেইকাৰণে কি হ'ল, বাৰে বাৰে গাড়ীখন ষ্টাৰ্টটো বন্ধ হৈ যায়। আৰু লগত দুখন বাইক আছিলে, এবাৰ বাইকখনৰ ষ্টাৰ্ট বন্ধ হয়, এবাৰ গাড়ীখন। ইমানেই পুৰণা গাড়ী, মানে এইটো চিনটোৱেই পুৰণা, আগৰ বহুত দিনৰ, ব্ৰিটিছৰ দিনৰ মানে। একচুৱেলি এইখন বাইক আৰু গাড়ী মানে একচুৱেলি জাপানৰ চিন এটা দেখুৱাইছে মানে। জাপানীজ মানুহবিলাকে বহুত পুৰণা দিনত 1940 চন 47 চন এনেকুৱা সময়ত লোৱা বাইকৰ চিন। গতিকে সেইকাৰণে মানে পুৰণা বাইক ইউজ কৰাৰ কাৰণে বাৰে বাৰে বন্ধ হৈ গৈছিলে। অৱশেষত চিনবিলাক ক্লিয়াৰলি হ'ল, কিন্তু মই খাবলৈ নাপালোঁ, ব্ৰেকফাষ্ট কৰিবলৈ নাপালোঁ। 4টা বজাতে গৈও ব্ৰেকফাষ্ট নাই হোৱা। একেচোতে ভাত খাইছোঁ, ভাত খালোঁ কিমান 1-2 বাজিলে, তেনেকৈ থাকিলোঁ। কিন্তু যি হ'লেও চিনটো ভাল হৈছে, ভাল ওলাব। এইটোৱে ক'বলগীয়া আছিলে, আৰু বেলেগ ক'বলগীয়া এক্সট্ৰা নাই। আপোনালোকে চাই থাকিব। থেংক ইউ। লাজ লাগিছে আচলতে, যদিও চিনেমাত কাম কৰিলোঁ, কথাবিলাক এনেকৈ ভিডিঅ' বনালে ইমান ইজি নহয়। তাত বাৰু ডাইৰেক্টৰে কয় এইটো কৰি দিয়ে, সেইটো পাই যাওঁ, কিন্তু ইয়াত অসুবিধা। এইটো নিজে ডাইৰেকশ্যন দিবলগীয়া কাৰণে নোৱাৰিছোঁ। যি হওক, থেংক ইউ। বৰুণ দাই যদি কিবা কয় নাজানো আৰু। বৰুণ দা কিবা ক'ব নেকি? আমাৰ এখন ভাগ্য কপাল, আমি কেতিয়াও ভবা নাছিলোঁ। তো আজি সঁচাকৈ ৰামোজী ফিল্ম চিটি মই সুধিলোঁ। একচুৱেলি ৰামোজী ফিল্ম চিটিখন ফুৰিবলৈ আহে, বহুত মানে পৰ্যটক আহে ইয়ালৈ। তো মই সুধিলোঁ, দাড়ি চাৰি নাই আকৌ। অঁ, দাড়িটো কাটি দিলে ক'বলৈ, ৰাতিপুৱা 4টা বজাতে আহি দাড়ি কাটিছে। অঁ, ৰাতিপুৱা 4টা বজাতে বিকিও কাটিলে, ময়ো কাটিলোঁ। যিখন চিনেমাত শ্বুটিং কৰিছোঁ, আমি তাৰমানে জাপানীজ চ'ল্ডাৰ হৈছোঁ, মানে জাপানীজ ফৌজি। তো সেইকাৰণে জাপানীজ লুকটোৰ কাৰণে আমি দাড়ি কাটিবলগীয়া হ'ল। অঁ, তো মই কৈ আছিলোঁ ৰামোজী ফিল্ম চিটিটো, অঁ, হায়দৰাবাদত যিটো ফিল্ম চিটি আছে, বহুত এছিয়াৰ ভিতৰত ডাঙৰ দেই। আৰু তাত 7-8খনমান গাঁও সোমাইছে, আৰু মালিক কিন্তু বাপৰে, বহুত ডাঙৰ দেই, বহুত ডাঙৰ। কৈছে 2001 এদিনত তই কমপ্লিট কৰিব নোৱাৰ বোলে, এনেকৈ কৈছে। তো যদি ঘূৰি ফুৰ, তো হেৰাই যাব বহুত ডাঙৰ। দেখিলোঁ, চালোঁ, য'ত বাহুবলী শ্বুটিং হৈছিলে, আৰু অন্য ধৰণৰ আজি 2টা প্ৰজেক্ট চলি আছে। NTR ছাৰৰ প্ৰজেক্ট এটা চলি আছে। তাৰপৰা আকৌ
স্পিৰিটছ বুলি এখন চিনেমা ওলাব, সেইখনৰ প্ৰজেক্ট চলে, সেইখনৰ শ্বুটিং আছে। আমি আকৌ আহিম, সেইখনতো আহিম আমি, সেইখনতো আহিম, জুলাই লাষ্টত আহিম নেকি। এটা মানুহৰ এই ইয়াত আহি 2000 টকা দি আপুনি গোটেই মানে চিনেমা হায়দৰাবাদত যিটো ৰামোজী ছেটটো 2000 টকা পাৰ হেড লয়। তো বহুত চাবৰ কাৰণে আৰু চাবৰ কাৰণে ফুৰিবলৈ গাড়ীত যে লৈ যায় সেইটো। তো তেনেকৈ মুম্বাইতো আছে, তেনেকৈ জেগা জেগা আছে আমাৰ ইয়াত। তো বিৰাট ভাল লাগিলে, বিৰাট ভাল লাগিলে। কাইলৈ শ্বুটিং আমি পইচা দিবলগীয়া নহ'ল, আমি পামহে, পইচা সেইকাৰণে কৈছে তেওঁ মানে আচলতে। সেইটো মানে আমি কেতিয়াও ভবা নাছিলোঁ বিকিয়ে মই। আৰে দিয়কচোন, আমি অসমত থাকোঁ, শিৱসাগৰত থাকোঁ, আমি কোনো লিংকে নাই আমি মানে বলিউডৰ লগত বা ভাবিবই চাউথৰ লগত নোৱাৰো। একো সম্পৰ্কই নাছিলে। আমাৰতো একো সম্পৰ্ক নাই, কিন্তু ভাল লাগে, আমি চাওঁ, পোৱা হ'লে মইতো ভাবোঁ, কিন্তু সেইটো যে হ'ব পাৰিব ভবা নাই। আপোনাৰ যদি কনফিডেণ্ট থাকে, লুক থাকে, আৰু আপোনাৰ যদি কপালত থাকে, নিশ্চয় আপুনি সেইটো অনুভৱ কৰিব পাৰিব। আৰু ভগৱানে মানে দিব খোজে দিয়ে আৰু। সঁচা কথা। থেংক ইউ, চাই থাকিব, আশীৰ্বাদ কৰিব আমাৰ দুইটাকে। এইটো আমাৰ ৰুমটো, এইটো টিভি, ফেন, এইটো AC, এইকেইটা বেগ। মই এতিয়া কাপোৰ ধুই থৈছোঁ ভিতৰত, এইটো এইকেইটা মোৰ কাপোৰে, এইটো মোৰে হয় আচলতে। এয়া মোৰ 100 টকীয়া ছানগ্লাছ গাইজ, 100 টকীয়া দেই, উপায় নাই আৰু। তো থেংক ইউ, চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ ভিডিঅ'বিলাক চাই থাকিব, ছাপোৰ্ট কৰিব। থেংক ইউ, পাৰিলে শ্বেয়াৰো কৰি দিব দেই। থেংক ইউ।